এনেকুৱা গুচাই কিনে আপোনালোকে পিচ পিচ কৰি খাব পাৰে ডাইৰেক্ট এনেকুৱা কাটিব আৰু ডাইৰেক্ট খাব পাৰে ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল আনোৱাৰ টেকনিকেল ব্লগত আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'টো হৈছে যে ড্ৰাগন ফ্ৰুটছ কেনেকুৱা খায় কেনেকুৱা বাকলি গৈছে ইয়াত কি আছে কি নাই আজি মই আপোনালোকক পুৰা ডিটেইলছত দেখাই দিম তো ব্লগ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মোৰ চেনেলখন এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা তো প্লিজ মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব তো ব্লগ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ড্ৰাগন ফ্ৰুটছ আৰু মই এইটো আপোনালোকক কাটি দেখাম ডাইৰেক্ট মিডলত কাটিব পাৰে এনেকুৱা চাকুলৈ গ'লে ডাইৰেক্ট মিডলত কাটি দিব এনেকুৱা আৰু ইয়াৰ ভিতৰত থাকে আপোনালোকে এনেকুৱা টাইপৰ থাকে ইয়াৰ ভিতৰত কিন্তু আপুনি এই মেইন বস্তুটো খালি বাকলিটো গুচালেই হ'ল এয়া আৰু বাকীটো আপোনালোকে খাব পাৰে এনেকুৱা গুচাই কিনে আপোনালোকে পিচ পিচ কৰি খাব পাৰে ডাইৰেক্ট এনেকুৱা কাটিব আৰু ডাইৰেক্ট খাব পাৰে তেতিয়া আপোনাৰ কনফিউজন দূৰ হৈ যায় ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব অ'কে থেংক ইউ